আজি এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, যোগেন মোহন ডাঙৰীয়া, অজন্তা নেওগ ডাঙৰীয়ানী, পীযুষ হাজৰিকা ডাঙৰীয়া, নন্দিতা গাৰ্লুচা ডাঙৰীয়া, জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া, কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া, শিক্ষা বিভাগৰ সন্মানীয় উপদেষ্টা প্ৰফেচাৰ ননী গোপাল মহন্ত ডাঙৰীয়া, বিদ্যালয় শিক্ষা বিভাগৰ সচিব ডক্টৰ বিজয়া চৌধুৰী ডাঙৰীয়ানী, সমগ্ৰ শিক্ষা অভিযান সঞ্চালক ওম প্ৰকাশ ডাঙৰীয়া, অসমৰ বিভিন্ন স্থানৰ পৰা অহা শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকল আৰু বিগত গুণোৎসৱত A+ গ্ৰেড লাভ কৰা প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকল, উপস্থিত সুধীবৃন্দ, পোনপ্ৰথমে মই আজি অসমৰ সমগ্ৰ খ্ৰীষ্টধৰ্মী লোকলৈ পবিত্ৰ বৰদিনৰ শুভেচ্ছা জনাইছো আৰু মই আশা কৰোঁ যে বৰদিনৰ উৎসৱ পালনে আমাৰ মাজত থকা শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ বীজ আৰু অধিক শক্তিশালী কৰিব। আজিৰ দিনটো ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ উপজা দিন। এই দিনটোত মই পুনৰ এবাৰ কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ প্ৰয়াত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক শ্ৰদ্ধা জনাইছো। আজিৰ এই বঁটা প্ৰদান অনুষ্ঠান আমি আজিৰ দিনটোতে এইভাবে নিশ্চিত কৰিছিলো যে আজি সমগ্ৰ ভাৰতবৰ্ষতে সুশাসন দিৱস পালন কৰা হৈছে। গুড গভৰ্নেন্স বা সুশাসন যিকোনো শাসন ব্যৱস্থাৰে মূল মন্ত্ৰ। প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ সময়ছোৱাতে ভাৰতবৰ্ষত প্ৰথম প্ৰাথমিক শিক্ষাক সৰ্বগ্ৰাসী সৰ্বব্যাপী কৰাৰ উদ্দেশ্যে সৰ্বশিক্ষা অভিযানৰ আৰম্ভণি কৰা হৈছিল। তেখেতে বিচাৰিছিল যে আমাৰ দেশৰ প্ৰাথমিক শিক্ষা গুণগত হ'ব লাগে, প্ৰাথমিক শিক্ষাই সকলোকে সামৰি ল'ব লাগে আৰু প্ৰাথমিক শিক্ষাৰ পৰ্যায়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা সুদৃঢ় বিদ্যায়তনিক ভেটি নিৰ্মাণ হ'ব লাগে। সেইবাবে আজিৰ দিনটোতেই অসমত আমি পালন কৰা গুণোৎসৱৰ A+ বা আমাৰ আটাইতকৈ সৰ্বোচ্চ গ্ৰেডিং লাভ কৰা বিদ্যালয়সমূহক বঁটা প্ৰদান কৰাটো এক সমীচীন আৰু যথেষ্ট তাৎপৰ্যপূৰ্ণ। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া যেতিয়া দেশত প্ৰধানমন্ত্ৰী আছিল, ৰাষ্ট্ৰীয় ৰাজমাৰ্গসমূহ 4 লেনযুক্ত কৰা, ইষ্ট টু ৱেষ্ট কৰিডৰৰ দৰে বিশাল ইনফ্ৰাষ্ট্ৰাকচাৰৰ সপোন দেখা আৰু ভাৰতৰ পাৰমাণৱিক পৰীক্ষাৰে ভাৰতক মহাশক্তিক পৰিণত কৰা এই সমগ্ৰ কাম তেখেতৰ প্ৰধানমন্ত্ৰীৰ কালছোৱাত সমাপন কৰা হৈছিল। উত্তৰ পূব মন্ত্ৰালয়, যাক আমি ডনিয়াৰ বুলি কওঁ, সেই মন্ত্ৰালয়ৰ নিৰ্মাণো প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়াৰ দিনতে হৈছিল আৰু ভাৰতবৰ্ষৰ বাজেটৰ 10% ধন উত্তৰ পূৰ্বৰ বাবে খৰচ কৰাৰ
যি এক যাউতিযুগীয়া কালজয়ী সিদ্ধান্ত আছিল, সেই সিদ্ধান্ত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ দিনতেই লোৱা হৈছিল। 1998 চনত তেখেতে নৰনাৰায়ণ সেতুৰ মুকলি কৰিছিল আৰু তেখেতৰ নেতৃত্বতেই 2003 চনত ঐতিহাসিক বড়ো চুক্তি সম্পন্ন কৰা হৈছিল। তেখেতৰ প্ৰধানমন্ত্ৰীৰ কালছোৱাতে দীৰ্ঘদিনৰ অৱহেলাৰ অন্ত পেলাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াক ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰা হৈছিল। এইগৰাকী দেশপ্ৰাণ নেতাক, এইগৰাকী সমাজ হিতৈষী ৰাজনৈতিক নেতাক আজি আমি এই পবিত্ৰ দিনটোত আকৌ এবাৰ মনত পেলাইছো আৰু কৃতজ্ঞ জাতিৰ হৈ তেখেতক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, 2017 চনৰ পৰা আমি অসমত গুণোৎসৱ পালন কৰিছিলোঁ। কোভিডৰ বাবে মাজত কেইটামান বছৰ আমি গুণোৎসৱ পালন কৰিব পৰা নাছিলোঁ। গুণোৎসৱৰ গোটেই মূল মন্ত্ৰটোৱে হ'ল যে এটা সময় আছিল য'ত আমি পৰীক্ষা পদ্ধতিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ গুণগত মান আমি নিৰূপণ কৰিছিলোঁ। ৰাষ্ট্ৰীয় শিক্ষানীতি আহিল, শিক্ষাৰ অধিকাৰ হ'ল, আমি বছৰিকীয়া পৰীক্ষাৰ ব্যৱস্থাটো লাহে লাহে নোহোৱা কৰিলোঁ। তাৰ জাগাত আমি কণ্টিনিউৱাছ ইভালুৱেশ্যন আৰু মনিটৰিঙৰ ব্যৱস্থা আমি আৰম্ভ কৰিছিলোঁ। আজি আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ কিছু পৰিৱৰ্তন হৈছে। 2-3টা শ্ৰেণীত আমি পৰীক্ষা পতাৰ ব্যৱস্থাটো আকৌ আমি আৰম্ভ কৰিছোঁ। কিন্তু মূলতঃ বিদ্যালয় শিক্ষা আৰম্ভ কৰাৰ পিছত আমি কেইবা বছৰো পৰীক্ষা আমি নাপাতো, ছাত্ৰ ছাত্ৰীৰ সঠিক মূল্যাংকন সম্ভৱ নহয়। বিদ্যালয়সমূহৰ স্বাস্থ্য কেনেকুৱা অৱস্থাত আছে তাক চৰকাৰক প্ৰতিবেদন হিচাপে দিবলৈ আমাক সদায়ে স্কুল ইনস্পেকশ্যন ব্যৱস্থাৰ প্ৰয়োজনীয়। 45,000 স্কুলক কোনো এজন ইনস্পেক্টৰ অফ স্কুলে এটা সময়তে পৰ্যবেক্ষণ কৰিব নোৱাৰে। পৰীক্ষা, গুণগত মান আৰু যিটো বিদ্যালয় পৰিদৰ্শকৰ দৈনন্দিন দায়িত্ব, এই গোটেই দায়িত্বসমূহক সামৰি গুণোৎসৱৰ ধাৰণা নিৰ্মাণ কৰা হৈছিল। মই মাজে মাজে আমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ ষ্টেটমেণ্ট পাওঁ যে গুণোৎসৱ আমি বৰ্জন কৰিম। গুণোৎসৱ বৰ্জন কোনে কৰিব? যিসকলক আমি এক্সটাৰ্নেল ইভালুৱেটৰ পঠাওঁ, কাৰণ তেওঁলোকৰ সেইটো দায়িত্ব নহয়। দায়িত্ব নোহোৱা স্বত্তেও মুখ্য সচিব বিদ্যালয়ত যায়, দায়িত্ব নোহোৱা স্বত্তেও চৰকাৰী অফিচাৰসকলে দূৰ দূৰণিৰ বিদ্যালয়লৈকে যায়। 3টা দিন তেওঁলোকে নিজৰ কাম কাজ বাদ দি আমাৰ লগত জড়িত হৈ থাকে। গতিকে মানুহে যেনেকে মাজে মাজে কয় যে আমি সেন্সাস নকৰোঁ, ইলেকশ্যন ডিউটি নকৰোঁ, কোনোবা অফিচাৰ বা কৰ্মচাৰীয়ে ক'ব পাৰে যে আমি গুণোৎসৱৰ ডিউটি নকৰোঁ। কিন্তু শিক্ষকৰটো ইয়েই জীৱন। ৰাতিপুৱাৰ পৰা গধূলিলৈকে চৰকাৰে নাপাতিলেও আপোনালোকে গুণোৎসৱ পাতিব লাগিব, ল'ৰা ছোৱালীৰ ইভালুৱেশ্যন কৰিব লাগিব, ল'ৰা ছোৱালীৰ মনিটৰিং কৰিব লাগিব, ল'ৰা ছোৱালীক পঢ়াব লাগিব। বাহিৰৰ পৰা যোৱা ইনস্পেক্টৰজনক স্কুলৰ নথি পত্ৰ আপোনালোকে দেখুৱাব লাগিব, যাতে আমাৰ গুণগত মানদণ্ড মেইনটেনেন্স হৈ থাকে নে নাই। গুণোৎসৱ আমাৰ দায়িত্ব। গুণোৎসৱ কোনোবা চৰকাৰে জাপি দিয়া এটা ব্যৱস্থা নহয়। গুণোৎসৱ আমি যেনেকে দৰমহা যিটোৰ কাৰণে লওঁ, আজি মই মুখ্যমন্ত্ৰী, কেবিনেট বৈঠকখন মই বয়কট কৰিব নোৱাৰো মোৰ যদি কথা প্ৰধানমন্ত্ৰীয়ে নাপাতে, কাৰণ এইটো মোৰ দায়িত্ব। আজি ৰণোজ পেগু ডাঙৰীয়াই ক'ব নোৱাৰে যে মই বিধানসভাত শিক্ষা বিভাগৰ উত্তৰ নিদিওঁ, কাৰণ সেইটো তেওঁৰ দায়িত্ব। আজি মই ভাবো যে গুণোৎসৱ বৰ্জন কৰাৰ অধিকাৰ কাৰ থাকিব পাৰে? যি শিক্ষা বিভাগৰ লগত জড়িত নহয়, যি স্কুলৰ লগত জড়িত নহয়,
যাৰ স্কুলৰ লগত ইঞ্জিনিয়াৰজনে ক'ব পাৰে যে মই গুণোৎসৱ নকৰো, ডক্টৰজনে ক'ব পাৰে মই গুণোৎসৱ নকৰো, মেজিষ্ট্ৰেটজনে ক'ব পাৰে মই গুণোৎসৱ নকৰো। আপোনালোকে যদি কোনোবাই কয় মই গুণোৎসৱ নকৰো, তাৰমানে কি আপোনালোকে নিজৰ ছাত্ৰজনক ইভালুৱেশ্যন নকৰিব নেকি? নিজৰ ছাত্ৰজনক নপঢ়াব নেকি? অৰ্থাৎ আপোনালোকে 3 দিন সদায় যি কাম কৰে সেইটোৱে কৰিব লাগে। বছৰটো সদায় স্কুলখন সাফ কৰি ৰাখিব লাগে। গুণোৎসৱৰ 3 দিন আচলতে কৰাটো ভুল, সদায় নকৰাটোহে বেয়া। মোৰ মতেদি গুণোৎসৱ শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰতিটো দিনত কৰিব লাগে। 3 দিন আমি চাব যাম বেলেগ কথা। শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে গুণোৎসৱ 3 দিনৰ উৎসৱ নহয়, এইটো 365 দিনৰ উৎসৱ। আৰু এই কামটো আমি কৰিবই লাগিব, কাৰণ তাৰ কাৰণেইটো আমি দৰমহা পাওঁ, তাৰ কাৰণেইটো আমি শিক্ষক হৈছো। নহলেতো আমি ডাক্তৰ হলোহেঁতেন, নহলেতো আমি ইঞ্জিনিয়াৰ হলোহেঁতেন, নহলে মোৰ দৰে ইলেকশ্যন খেলি MLA হলোহেঁতেন। কিন্তু আমাৰ পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীক অধ্যয়ন কৰোৱাটো আমাৰ মনত ইচ্ছা কাৰণেইটো আমি শিক্ষক হলো। নহলেতো আমি বেলেগ চাকৰিও বিচাৰিব পাৰিলোহেঁতেন, দেউতা আমাৰ খেতি পথাৰতো কাম কৰিব পাৰিলোহেঁতেন। কিন্তু আমি যে তাক নকৰি শিক্ষকতাৰ দৰে এটা পবিত্ৰ দায়িত্ব আমি লৈছো, তাৰ মানে ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকি আমি ভাল পাওঁ, তেওঁলোকক মানুহ হিচাপে নিৰ্মাণ কৰাৰ বাবে আমাৰ দায়িত্ব আমি পালন কৰো। আৰু সেইবাবে আপোনালোকৰ বাবে গুণোৎসৱ 365 দিনৰ, মোৰ বাবে গুণোৎসৱ 3 দিনৰ, ৰণোজ পেগুৰ কাৰণে গুণোৎসৱ 3 দিনৰ, কোনোবা ডাক্তৰ ইঞ্জিনিয়াৰৰ কাৰণে গুণোৎসৱ 3 দিনৰ, কিন্তু আপোনালোকৰ কাৰণে গুণোৎসৱ 365 দিনৰ। এই কথাটো মই কিহৰ কাৰণে কৈছো? মই দেখো স্কুলবিলাক গুণোৎসৱৰ আগত চাফ চিকুণ কৰে, তাৰমানে বাকী 362 দিন বেয়া হৈ থাকিব, মাত্ৰ 3 দিন ভাল হ'ব নেকি? যেনেকে আমাৰ মুখ্যমন্ত্ৰী কোনোবা জিলাত গলে PW ডিপাৰ্টমেণ্টে ৰাস্তাৰ গাঁত থাকিলে গাঁতবিলাক মাৰি দিয়ে। এইটোতো একচুৱেলি PW ডিপাৰ্টমেণ্টৰ এইটো কাম নহয়। সদায় 365 দিন ৰাস্তাত গাঁত থাকিব নালাগিব, তেওঁলোকৰ দায়িত্ব সেইটো। সেইবাবে মই প্ৰথম এটা আমাৰ প্ৰাথমিক শিক্ষক সন্মিলনী হওক, সাংবাদিকসকল হওক, অসমৰ শিক্ষক সমাজৰ হওক, মই এটা ভুল ধাৰণা ভাঙি দিব খুজিছো যে এক্সটাৰ্নেল ইভালুৱেশ্যনৰ কাৰণে গুণোৎসৱ 3 দিন, কিন্তু শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে গুণোৎসৱ 365 দিন। ৰাস্তাত লগ পালে ল'ৰা ছোৱালীক সুধিব লাগিব, বাবা কালি ক্লাছত দিয়া পঢ়াটো পঢ়িলি নে নাই বুলি। আপোনালোকৰ কাৰণে 365 দিন। কোনেও ভুল নকৰিব যে এইটো এদিনীয়া। কাবাৰ যদি বিয়া খাব যাওঁতেও ক্লাছৰ ল'ৰাটো লগ পাইছে, তাকো সুধিব, ঐ বাবা নখকেইটা কিয় কটা নাই, নখকেইটা ডাঙৰ হৈছে তহঁতৰ। ইমানটোলৈকে চোৱাটো শিক্ষক শিক্ষয়িত্ৰীৰ দায়িত্ব, আৰু এইটো 365 দিনৰ দায়িত্ব। এতিয়া আমি যি 3 দিন যাম, সেই 3 দিন আপোনালোকে আমাক স্কুলত চাহ একাপ খুৱাব পাৰে, নোখুৱাবও পাৰে, সেইটো আপোনালোকৰ কথা। 3 দিন আমাৰ বাবে গুণোৎসৱ, আপোনালোকৰ কাৰণে 365 দিন গুণোৎসৱ যদি হয়, তেতিয়াহে আমাৰ বিদ্যালয়বিলাক পৰিৱৰ্তন হ'ব। বহুত স্কুলৰ শিক্ষকসকলে পেপাৰত সাংবাদিকতা কৰে, গুণোৎসৱৰ দিনাখন গৈ স্কুলত উপস্থিত হয়। আৰে তেনেকে হলেতো নহব। সাংবাদিকতাটো পেচা হ'ব পাৰে, 6টা বজাৰ পিছত কৰিম। আকৌ শিক্ষকসকলে মন্ত্ৰীক লগ পালে, শিক্ষামন্ত্ৰীক লগ পাই সোধে, আপোনাৰ দিনত অমুকটো হৈছে, আপুনি কি ক'ব বুলি। আৰে পিছত মই গম পাওঁ ই পেপাৰত কাম কৰে বুলি। সাংবাদিক হল শিক্ষক, আকৌ শিক্ষকে প্ৰশ্ন কৰে সাংবাদিকসকলৰ হৈ শিক্ষামন্ত্ৰীক। এইটো এটা কেনেকুৱা ব্যৱস্থা? এই ব্যৱস্থাবিলাক আমি পৰিৱৰ্তন কৰিব লাগিব। আজি যদি পৰিৱৰ্তন আমি নকৰো, ক্ষতি কাৰ হ'ব? ক্ষতি কেনেকে হৈছে? লাহে লাহে স্কুলবিলাক বন্ধ হ'ব আৰম্ভ কৰিছে। এটা পেপাৰত দিয়ে আমাৰ স্কুলখন বন্ধ কৰা নচলিব। হাৰি বন্ধ কোনে কৰিব? বন্ধটো কৰা নকৰাৰ মালিক শিক্ষকসকল। যদি আপোনালোকে 100 গৰাকী ছাত্ৰ ছাত্ৰী ৰাখিব পাৰে, আপোনালোকৰ স্কুল বন্ধ কৰাৰ কাবাৰ সাহস আছে নেকি? যদি স্কুলৰ ভিতৰত এজনো ছাত্ৰ ছাত্ৰী নাথাকে, সেইখন স্কুল খোলা থকাৰ সাহস কেনেকে শিক্ষামন্ত্ৰীয়ে কৰিব পাৰে? কালি যদি কোনোবাই RTI মাৰে যে এইখন স্কুলত 3 জন ছাত্ৰ 10 জন শিক্ষক, আপুনি তেওঁলোকক দৰমহা দি থাকাতকৈ এই 3 জন ল'ৰাক গৈ ডন বস্কোত নাম লগাই নিদিয়ে কিয়? চৰকাৰৰ ৰাজহ বাচিব। শিক্ষামন্ত্ৰীয়ে উত্তৰ কি দিব?
সেইবাবে যেতিয়াই যেতিয়াই গুণগত মানদণ্ড কমিব প্ৰথম আমি গম নাপাওঁ লাহে 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 যেতিয়া সময় পাৰ হয় তেতিয়া আমি অনুভৱ কৰিব আৰম্ভ কৰোঁ যে ইয়াৰ ফলত আমাৰ প্ৰতিও মানুহৰ কিছুমান সমস্যাৰ সৃষ্টি হৈছে স্কুল এমালগেমেট হ'ল আগত স্কুলখন ঘৰৰ পৰা 1 কিলোমিটাৰ লগত আছিল এতিয়া 5 কিলোমিটাৰ দূৰলৈকে যাবলগীয়া হ'ল লাহে লাহে যদি শিৱসাগৰত আমাৰ স্কুল নোহোৱা হয় আমি যোৰহাটত আহিব লাগিব যোৰহাটত যদি স্কুল নোহোৱা হয় আমি নগাঁৱত আহিব লাগিব নগাঁৱৰ পৰা মৰিগাঁৱত আহিব লাগিব টাউনত যেতিয়া স্কুল নোহোৱা হ'ব আমি চৰত যাব লাগিব এইটোৱে বিৱৰ্তনৰ এটা পথ গতিকে আমাৰ কথাটো হ'ল এইটোৱে যে নিজৰ স্কুলখন যদি আমি ধুনীয়াকৈ ৰাখো শক্তিশালী কৰি ৰাখো জীৱন্ত কৰি ৰাখো প্ৰাণৱন্ত কৰি ৰাখো কোন শিক্ষামন্ত্ৰীৰ সাহস আছে স্কুল এমালগেমেট কৰাৰ কাৰোতো সাহস নাই কোন শিক্ষামন্ত্ৰীৰ প্ৰয়োজন আছে গুণোৎসৱ কৰাৰ আমাৰতো আৰু বহুত কাম আছে কৰবাত যেতিয়া আমি কৰ্তব্য পথৰ পৰা বিচলিত হওঁ কোনোবাই আমাক সোঁৱৰাই দিবৰ প্ৰয়োজন হয় যেনেকে ঘৰত মেট্ৰিক পৰীক্ষা অহাৰ আগতে যদি আমি নপঢ়ো দেউতা মায়ে আমাক মনত পেলাই দিয়ে তহঁতৰ দেখোন মেট্ৰিকৰ দিন দিছে এতিয়াও খেলা ধূলাতে লাগি আছনে পঢ় কমসে কম তোৰ ফাৰ্ষ্ট ডিভিজনটো পাব লাগিব তোৰ ককায়েৰে ফাৰ্ষ্ট ডিভিজন পাইছিল বুলি এই কথাখিনি মনত পেলাই তেতিয়া দিব লাগে যদিহে ল'ৰা আৰু ছোৱালীজনে ৰাতিপুৱা আৰু গধূলি নিয়মিতভাৱে পঢ়া শুনা নকৰে যেতিয়া দেউতাকে দেখা পায় যে ই নিয়মিতভাৱে পঢ়া শুনা কৰা নাই আমাৰ অসমত সমস্যা আছে এছাম শিক্ষকে কয় যে অমুকটো সমস্যা আমি কেনেকৈ পাৰিম আমাৰতো সমস্যা আছে বানপানী আছে পিডব্লিউডি ইঞ্জিনিয়াৰে কয় যে স্যাৰ পানী আহি যায় ৰাস্তা কেনেকৈ বনাম আজি পীযুষ হাজৰিকা ডাঙৰীয়া তেওঁ মথাউৰি বনায় তেওঁক মানুহে মথাউৰি ভাঙিলে তেওঁক গালি পাৰে তেতিয়া তেওঁ কয় স্যাৰ ভূটানৰ পৰা পানী আহি গ'ল মই কেনেকৈ মথাউৰি ৰাখিম কিন্তু তাৰ মাজতো সমস্যাৰ মাজতো যদি সবে হাত দাঙি দিয়ে সমাজখন কেনেকৈ চলিব শিক্ষামন্ত্ৰীয়ে যদি কয় যে মোৰ শিক্ষক নাই মই স্কুল বন্ধ কৰিম বান নিয়ন্ত্ৰণ মন্ত্ৰীয়ে যদি কয় ভূটানৰ পৰা পানী আহে মই মথাউৰি নবনাও যদি পিডব্লিউ মিনিষ্টাৰে কয় যে বৰষুণ দিয়ে কাৰণে ৰাস্তা বেয়া হৈ যায় মই ৰাস্তা নবনাও ইলেক্ট্ৰিচিটি মিনিষ্টাৰে যদি কয় যে মানুহে পাৱাৰ বিল নিদিয়ে কালিৰ পৰা মই পাৱাৰ সাপ্লাই মই কৰিব নোৱাৰো সমাজখনটো বিশৃংখলাত পৰিণত হ'ব গতিকে যাৰ যিমান শক্তি আমাক ভগৱানে দিছে নিজৰ ভিতৰত থকা শক্তিক আমি মহাশক্তিলৈ পৰিণত কৰি আমি যিমান পাৰো আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব লাগিব কাৰণ তাৰ পৰাই আমি আমাৰ জীৱনৰ যি কৰ্তব্য পথ আমি কৰ্তব্য পথত আগবাঢ়িব পাৰিম আজি আমাৰ অসমত শিক্ষকৰো সমস্যা নাই কালি যদি শিক্ষকসকলে নিজৰ ভিতৰত বহি কয় যে আমি সব স্কুলত তিনিজন শিক্ষক গুচি যাম অসমততো কোনো শিক্ষকৰ সমস্যা নাই আজি অসমত শিক্ষকৰ সমস্যা ক'ত শিক্ষক বহুত স্কুল বহুত কিন্তু সকলোৱে একেখন স্কুলতে বহি থাকিব খোজে আজি শিক্ষামন্ত্ৰীয়ে আপোনালোকক বদলিৰ আশ্বাস দিবলগীয়া হৈছে তাৰ কাৰণ কি যে তাৰ মানে আমি নিজৰ কমফৰ্ট জোনৰ পৰাই আমি সব কাম কৰি থাকিব খোজো যদি সকলোৱে কমফৰ্ট জোনত থাকে হাফলং পাহাৰত গৈ শিক্ষা কোনে দিব কাৰ্বি আলং পাহাৰত গৈ শিক্ষা কোনে দিব ধুবুৰী গোৱালপাৰাৰ চৰত গৈ শিক্ষা কোনে দিব তেতিয়াহলে আমি কি কৰিব লাগিব যে টেটু বন্ধ মেৰিটৰ ওপৰতো নিযুক্তি বন্ধ সেই গাঁৱৰে যিজন মেট্ৰিক ফেলে হওক পাছ হওক তেওঁকে আমি শিক্ষক হিচাপে নিযুক্তি দিব লাগিব তাৰ মানে মেধাৰ ভিত্তিত নিযুক্তি নোহোৱা হ'ব টেটৰ ভিত্তিতো নিযুক্তি নোহোৱা হ'ব সমগ্ৰ পৃথিৱীত যিমান ভাল ব্যৱস্থা প্ৰৱৰ্তন হ'ল যি ব্যৱস্থাৰ ফলত মই শিক্ষক শিক্ষয়িত্ৰী হলো সেই ব্যৱস্থাটোকে নোহোৱা কৰি দিব লাগিব আজি যদি আমি কওঁ যে স্যাৰ মোৰ ধুবুৰীত নাথাকো মোৰ পৰিবাৰ ইয়াত থাকে মোৰ আজি প্ৰেগনেন্ট হৈছো সব ভাল ব্যক্তিগত সমস্যাবিলাকক কোনেও না নকয় কিন্তু লাষ্টত গৈ কোনোবা এজনটো ধুবুৰীত থাকিব লাগিব যোনে স্কুলত শিক্ষকতা কৰিব তাৰ মানে আমি টেট বন্ধ কৰিব লাগিব মেৰিটৰ নিযুক্তি বন্ধ কৰিব লাগিব লাষ্টত গৈ আমি সিদ্ধান্ত ল'ব লাগিব যে ধুবুৰীৰ যিখন গাঁৱত এলপি স্কুল আছে সেইখন গাঁৱৰে
ক্লাছ 10, 11, 12 পঢ়া যিকোনো এজন মানুহক শিক্ষক হিচাপে নিযুক্তি কৰি দিয়ক। তেতিয়াতো মই চাকৰি নাপাওঁ, মইতো সদায় নিবনুৱাই হৈ থাকিব লাগিব। সেইকাৰণে মই ভাবো যে আমাৰ পৰিৱৰ্তিত অসমখনত পৰিৱৰ্তিত মানসিকতাৰ আমাক খুবেই প্ৰয়োজন। এই কথাবিলাক আমাৰ কোনো স্বাৰ্থ নাথাকে। এই কাৰণে স্বাৰ্থ নাথাকে যে হয়তো মোৰ ল'ৰা ছোৱালীও আজি LP স্কুলত পঢ়ি থকা নাই। চৰকাৰী শিক্ষকেও নিজৰ সন্তানক স্কুলত নাম নলগাই, নিজে পঢ়া স্কুলখনত নাম নলগাই কাষৰ জাতীয় বিদ্যালয়খনত লৈ যায়। আকৌ সেইখন বিদ্যালয়ৰ সভাপতিও হয়গৈ। কাষৰ যিখন ব্যক্তিগত স্কুলৰ ল'ৰাজনক এডমিশ্যন দি সেইখনৰ সভাপতিও হয়গৈ। আৰে তোমাৰ যদি ইমানে সময় আছে তে নিজৰ স্কুলখনতে সভাপতি হ'ব লাগে। এই ধৰণৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব। ৭৫ বছৰ আমি এই ধৰণে চলিলো। এতিয়া যদি আমি নিজক ঠিক কৰিব নোৱাৰো, নিজক যদি আমি এটা সুস্থ পথত, এটা সুন্দৰ পথত যদি আমি লৈ যাব নোৱাৰো, আমাৰ জাতিটো একেবাৰে নিশকতীয়া হৈ পৰিব। মই সদায় মনত পেলাওঁ যে যিসকলৰ চৰকাৰী চাকৰি হ'ল, কৰবাত ব্যৱসায় কৰিলে, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে জাতীয় বিদ্যালয় শংকৰদেৱ শিশু নিকেতনত যাব পাৰিব। কিন্তু সেই দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীজন ক'ত যাব? ৰিক্সা চলোৱা মানুহজনে যেতিয়া নিজৰ সন্তানক চৰকাৰী বিদ্যালয় জেগাত যেতিয়া বেচৰকাৰী বিদ্যালয় দিবলগীয়া হয়, গধূলি 6 বজাৰ পৰা ৰিক্সাখন বন্ধ কৰাৰ পৰিৱৰ্তে ৰাতি 10টালৈকে ৰিক্সাখন চলায়। কাৰণ অতিৰিক্ত টকাটো আহৰণ কৰিবৰ বাবে তেওঁ বেছিকৈ শ্ৰম কৰিব লাগে। আৰু সেই শ্ৰমৰ ফলত তেওঁৰ স্বাস্থ্যত ক্ষতি হয়। যদি জীৱনত 70 বছৰ জীয়াই থাকিব লাগিছিল, 60 বছৰতে তেওঁৰ মৃত্যু হয়। আটাইতকৈ আজি মানুহৰ সমাজত কষ্ট ক'ত হৈ আছে? হেল্থ আৰু এডুকেশ্যনত। মানুহৰ যি পুঁজি, মই ধৰি লওঁ গভৰ্ণমেণ্ট হস্পিটালখনত গ'লে মোৰ এইখিনি কাম 10 টকাত হ'ব লাগে। প্ৰাইভেট নাৰ্ছিং হোমত গ'লে 200 টকা খৰচ কৰিব লাগে। আজি যদি মই গভৰ্ণমেণ্ট শিক্ষানুষ্ঠানখনত যদি পঢ়ো, মই 20 টকা খৰচ কৰিব লাগে। যেতিয়া মোৰ ল'ৰা ছোৱালী প্ৰাইভেট শিক্ষানুষ্ঠানখনত যাব, 200 টকা খৰচ কৰিব লাগে। 180 টকা অতিৰিক্ত উৎপাদনৰ বাবে মানুহজনে প্ৰচণ্ড শ্ৰম কৰিব লাগে। আৰু যদি কোনোবাই প্ৰচণ্ড পৰিশ্ৰম নকৰে, তেওঁ প্ৰচণ্ড বেয়া কাম কৰিব লাগিব। দুইটাৰ কোনো বিকল্প নাই। আৰু সেইবাবে মই সদায় গুৰুত্ব দিওঁ যে স্বাস্থ্য আৰু শিক্ষা বিভাগ দুটা যদি আমি সুন্দৰ আৰু সাৱলীল কৰি গঢ়ি তুলিব পাৰোঁ, সমাজত অসুৱা শক্তিবিলাক নিজে নিজে নোহোৱা হৈ যাব। আমাৰ বহুত চৰকাৰী কৰ্মচাৰীক মই চিনি পাওঁ, তেওঁলোকে চিন্তা কৰে যে চৰকাৰী দৰমহাটো 20,000 টকা পাওঁ, ল'ৰা ছোৱালী 3টা ডন বস্কোত পঢ়াব লাগে, আৰু এক্সট্ৰা 15,000 টকাটো ক'ৰ পৰা পাওঁ? তাৰ ফলতে মানুহৰ পেঞ্চনৰ ফাইলো আগ নাবাঢ়ে। তাৰ ফলতে NPSৰ নতুন এপইণ্টমেণ্ট পোৱা টিচাৰে NPS লওঁতেও পইচা দিব লাগে। নতুন এপইণ্টমেণ্ট পোৱা টিচাৰে SIও ল'বৰ কাৰণেও 3,000 টকা ঘোষ দিব লাগে। এই যে সমগ্ৰ যিটো কালচক্ৰ আৰম্ভ হয়, তাৰ আৰম্ভণিতে থাকে স্বাস্থ্য আৰু শিক্ষাৰ যিটো আউট অফ পকেট এক্সপেণ্ডিচাৰ। এই আপোনালোকৰ নিজৰ বহুতৰ আজি ইয়াত অহা বহুতৰ ল'ৰা ছোৱালী হয়তো প্ৰাইভেট স্কুলত পঢ়ি আছে, বা প্ৰাইভেট ইঞ্জিনিয়াৰিঙত পঢ়ি আছে, প্ৰাইভেট পলিটেকনিকত পঢ়ি আছে। আপোনালোকে চিন্তা কৰক, সেই টকাকেইটা যোগাৰ কৰিবৰ কাৰণে আপোনালোকে স্কুল শেষ কৰি গৈ আৰু 2টা বেছিকৈ টিউচন কৰিব লাগে। স্বাস্থ্যৰ কাৰণে ভাল নহয়, কিন্তু পৰিয়ালটোৰ কাৰণে কৰিবলগীয়া হয়। তাৰ ফলত আমি যদি 70 বছৰ জীয়াই থাকিব লাগিছিল, 60 বছৰতে বেমাৰ আজাৰে আমাক আক্ৰান্ত কৰি তোলে। সেইবাবে মই সদায় এই কথাটো চিন্তা কৰোঁ যে আমাৰ অসমত যদি কেনেবাকৈ আমি স্বাস্থ্য আৰু শিক্ষা বিভাগটো যদি এবাৰ ঠিক কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ অসমখনৰ দিগ্বিজয় যাত্ৰাক কোনেও প্ৰতিহত কৰিব নোৱাৰে। গুণোৎসৱ সেই দিশতে আমাৰ এটা সৰু উপাদানেই কওক, সৰু অৱদান বুলিয়েই কওক, গুণোৎসৱে আমাৰ শিক্ষা ব্যৱস্থাটোক যথেষ্ট প্ৰাণৱন্ত আৰু জীৱন্ত কৰি তুলিব পাৰে।
আজি আপোনালোক ইয়াত আছে 45,000 স্কুলত গুণোৎসৱত ইভালুৱেশ্যন হৈছিল A+ আমি কিমানে পালো 4,500 স্কুলে পালো তাৰ মানে বেলেগ কেখন স্কুলতকৈ আপোনালোকৰ স্কুলতো সমস্যা আছে কৰবাত 2জন শিক্ষক আছে 3জন শিক্ষক আছে কৰবাত বিজ্ঞানৰ শিক্ষক নাই তাৰ পিছতো আপোনালোকৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই আজি আপোনালোকৰ বিদ্যালয় কেইখনক এটা গৌৰৱৰ শিখৰত গৈ প্ৰতিষ্ঠা কৰিব পাৰিছে আজি যে গুণোৎসৱত আপোনালোকে A+ পাইছে এয়া আমাৰ সফলতা নহয় এয়া আপোনালোকৰ পৰিশ্ৰম আৰু দেশৰ প্ৰতি থকা দায়িত্বৰ সফলতা আৰু সেই কাৰণে আজি দিনটোত আমাৰ মন্ত্ৰী সভাৰ সকলো সদস্য শিক্ষা বিভাগৰ লগত জড়িত নহয় তথাপিতো আজি সকলো ইয়াত আহিছে আপোনালোকক এই কাৰণে আপোনালোকক আমি সম্বৰ্ধনাও জনাব মাতা নাই অভিনন্দন জনাবও মতা নাই আমি আপোনালোকক আমাৰ কৃতজ্ঞতা জনাবৰ কাৰণে ইয়াত নিমন্ত্ৰণ কৰিছো যে আপোনালোকে যথেষ্ট কষ্টৰ মাজতো আপোনালোকৰ বিদ্যালয়খনক আপোনালোকে জ্ঞান আৰু প্ৰজ্ঞাৰ মন্দিৰ হিচাপে নিৰ্মাণ কৰিবলৈ অলপমান বেলেগতকৈ বেছি আপোনালোকে কষ্ট কৰিছে এই যে অকণমান বেলেগতকৈ আপোনালোকে অলপ বেছি কষ্ট কৰিছে তাৰ কাৰণে কিমানজন ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ পৰিৱৰ্তন আহিছে আপোনালোকে ভাবিব নোৱাৰাকৈ সমাজত পৰিৱৰ্তন আহিছে তাক আপোনালোকে জীৱনৰ কিছু সময় পিছত আপোনালোকে দেখা পাব যে হয় মই কৰি অহা কামে আজি ফল ধৰিছে শিক্ষক শিক্ষয়িত্ৰীসকল 2-3টা কথা মই মনৰ ভাৱ প্ৰকাশ কৰিব খুজিছো গুণোৎসৱৰ সময়ত যেতিয়া মই বিদ্যালয়বিলাকত গৈছো প্ৰত্যেকখন বিদ্যালয়তে মই দেখা পাওঁ যে 5-6-7 গৰাকী খুব মেধা সম্পন্ন ল'ৰা ছোৱালী থাকে দেখিলে গম পাই যে এওঁলোক যথেষ্ট মেধা সম্পন্ন অকণমান এই ল'ৰা ছোৱালী কেইটাৰ আপোনালোকে বেছিকৈ অলপমান যত্ন লওক কাৰণ আজি আমাৰ অসমত ITI বিলাক গোটেই ভাৰতত হৈছে এইমছ হৈছে মেডিকেল কলেজ হৈছে অসমৰ ল'ৰা ছোৱালী আমি এই সিটবিলাক পাবৰ কাৰণে সক্ষম হোৱা নাই কাৰণ একাংশ লোকক বাদ দিলে সমাজৰ সকলো জিলা সকলো স্তৰলৈ আমি এই ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যিটো আগ্ৰহ সেই আগ্ৰহটো আমি এতিয়াও বিয়পাব পৰা নাই আপোনালোকৰ স্কুলত যেতিয়াই ভাল ল'ৰা ছোৱালী আপোনালোকৰ চকুত পৰে তেওঁলোকৰ দেউতাক মাকক মাতি আনিব আপোনালোকে কথা পাতিব যে মই কিমান পঢ়াব পাৰো বেলেগ কথা মই কিমান তোমাৰ ল'ৰা ছোৱালীক ন্যায় দিব পাৰো বেলেগ কথা কিন্তু তোমাৰ ল'ৰা ছোৱালীৰ মাজত মই এটা অদ্ভুত মেধা মই দেখা পাইছো মই এটা বেলেগতকৈ বেলেগ এই তোমাৰ ল'ৰা ছোৱালীজনক মই দেখা পাইছো তুমি জীৱনত অকণমান সময় হলেও তোমাৰ ল'ৰা ছোৱালী কেইটাৰ পঢ়া শুনাৰ বাবে খৰচ কৰা আৰম্ভ কৰা হোমৱৰ্ক চোৱা অকণমান যি ধৰণে সহায় কৰিব পাৰা সহায় কৰা দেখিবা তোমাৰ ল'ৰা ছোৱালী এদিন নাম কৰিব এই যে দেউতাক মাকৰ লগত অলপ দেৰি যে সংলাপ হল অলপ যে কথা বতৰা হল এই কথা বতৰাৰ ফলতে 10 বছৰ পিছত আপোনালোকে দেখা পাব সেই ছাত্ৰজনে গুৱাহাটীৰ IITত পঢ়ি আছে সেই ছাত্ৰজনে ডিব্ৰুগড়ৰ মেডিকেল কলেজত পঢ়ি আছে সেই ছাত্ৰজনে গৈ যোৰহাটত ইঞ্জিনিয়াৰিং কলেজ পঢ়ি আছে সেই ল'ৰাজনে গৈ খড়গপুৰ ৰুৰকীত IITত গৈ নাম এডমিশন লৈছে পাৰ্সোনেল যত্ন গুণোৎসৱৰ সময়ত আমি বুজাব যত্ন কৰো যে ষ্টুডেন্ট সকলৰ বহুত আমাৰ ষ্টুডেন্ট নাথাকে 150 200 300 জন ষ্টুডেন্ট থাকে প্ৰত্যেক ক্লাছৰ যি 10-15 জন মেধা শক্তিৰ ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকক আমি আইডেন্টিফাই কৰি তেওঁলোকৰ দেউতাক মাকৰ লগত আমাৰ সংলাপ আমি বেছিকৈ কৰিব লাগে আৰু ক্লাছত আন ল'ৰা ছোৱালী সকলকো সেই ল'ৰা ছোৱালী কেইটাৰ উদাহৰণ দি আন ল'ৰা ছোৱালী কেইটাকো আমি আগবাঢ়ি যাবলৈ আমি প্ৰেৰণা দিব লাগে মই ভাবো অকণমান ঘৰুৱা ৰাতিপুৱা 8টাত গলো 2টাত ঘূৰি আহিলো ই এটা ব্যৱস্থাৰ পৰা আঁতৰত গৈ যেতিয়া আমি অকণমান ঘৰুৱাভাৱে দেউতাক মাক আৰু
ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিম যথেষ্ট পৰিৱৰ্তন আমাৰ বিদ্যালয়সমূহত সম্ভৱ হ'ব পাৰে আৰু মই দেখিছো যে আমাৰ বহুজনে পৰিশ্ৰম কৰি আছে আৰু এই পৰিশ্ৰমৰ লগত আমি যদি সকলোৱে যোগ দিওঁ আমাৰ এই পৰিশ্ৰমবিলাক এক সফল পথত আগবাঢ়িব আৰু আমি সফল হ'ব পাৰিম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল আমাৰ ৰাজ্যখনত মই এটা কথা দেখা পাওঁ যে অকণমান আপোনালোকে যদি মনত এটা প্ৰচেষ্টা ৰাখে যে মোৰ বিদ্যালয়খনত মই অলপ বেলেগতকৈ ধুনীয়া কৰিম ধুনীয়া মানে বিল্ডিঙৰ ধুনীয়া নালাগে আমাৰ বিদ্যালয়খনৰ ল'ৰা ছোৱালীক প্ৰাৰ্থনা খুব ধুনীয়াকৈ অকণমান খেলা ধূলাৰ সৈতে জড়িত কৰি স্কুলখনক যদি আমি ইণ্টাৰেষ্টিং কৰি পেলাব পাৰোঁ স্কুলত ড্ৰপ আউট নহয় আজি আমাৰ বাবে এটা চিন্তাৰ বিষয় যে প্ৰায় 16-17% ল'ৰা ছোৱালীয়ে ক্লাছ 5-6ত গৈ ড্ৰপ আউট হয় স্কুলৰ যদি আজি আমি মিড ডে মিল দিছোঁ ইউনিফৰ্ম দিছোঁ কিন্তু অকণমান মিড ডে মিল ইউনিফৰ্ম এটা ব্যৱস্থা সেই ব্যৱস্থাটোৰ লগত যদি অকণমান খেলা ধূলা হয় অকণমান যদি প্ৰাৰ্থনা হয় অকণমান যদি সংগীতৰ চৰ্চা হয় আমাৰ বিদ্যালয়সমূহ সুন্দৰ হৈ পৰিব আমাৰ গাঁৱত বহুত ছোৱালী আছে যোনে হয়তো চাকৰি বাকৰিৰ কাৰণে চেষ্টা কৰি আছে পঢ়ি আছে ভাল গান গায় আমি যদি কওঁ যে মাহত সপ্তাহত 2টা দিন আপুনি আমাৰ স্কুলখনত আহিব অকণমান ল'ৰা ছোৱালী কেইজনক গান কেইটা শিকাই দিব সকলো মানুহে কাম কৰি ভাল পায় কোনো তাত অসুবিধা নাই শিক্ষক শিক্ষয়িত্ৰী কেইজনে কেইগৰাকীয়ে গাঁৱৰ সমাজ ব্যৱস্থাটোৰ লগত নিজক বিলীন কৰি দিব লাগে আজি আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক আছে ৰিটায়াৰমেণ্ট হৈছে আপোনালোকে মাত দিব যে কেতিয়াবা আমাৰ স্কুলত আহিব 2টা ক্লাছ লৈ যাব আপোনালোকৰো গা মন ভালে থাকিব কাৰণ অৱসৰপ্ৰাপ্ত হৈ ঘৰত বহি থকাতকৈ যদি আপোনালোকে তেওঁলোকক স্কুলখনত অহাৰ পৰিৱেশ এটা কৰি ৰাখে যদি তেওঁলোকৰ লগত স্কুলত থাকোঁতে কিবা কাজিয়া পেচাল আছিলে এইবিলাক কথা পাহৰি যায় আৰু তেওঁলোকক যদি ৰিটায়াৰমেণ্টৰ পিছতো মাতে যে কেতিয়াবা আপুনি ছাৰ এনেই ঘৰত বহি থকাতকৈ আমাৰ স্কুলখনত আহি 2টা ক্লাছ লৈ ল'ব তাততো কোনো অসুবিধা নাই গাঁৱত যদি ভাল ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰা ল'ৰা আছে বোলে আমাৰ ল'ৰা ছোৱালীকেইটাকো তোমালোকে আহি অলপ ফুটবলটো প্ৰেক্টিছ কৰাই দিবা কাৰণ শিক্ষানুষ্ঠানখন আমি সদায় মনত ৰাখিব লাগিব যে ষ্টুডেণ্ট আৰু টিচাৰৰ ই সম্পত্তি নহয় সি গোটেই গাঁওখনৰ সম্পত্তি গাঁওখনক আমি স্কুলখনৰ লগত জড়িত কৰি ৰাখিব পাৰিলে আমি বহুত আমাৰ যিটো চিন্তা আমাৰ যিটো কষ্ট তাক আমি বহুতখিনি লাঘৱ কৰিব পাৰিম আৰু যেতিয়া এখন বিদ্যালয় মহাবিদ্যালয়ৰ দায়িত্ব সমাজে নিজৰ হাতত ৰাখে সেই বিদ্যালয় মহাবিদ্যালয়খন আগবাঢ়ি যাবই যেতিয়ালৈকে আমি আমাৰ ব্যক্তিগতভাৱে তাক আবদ্ধ কৰি ৰাখিম মানুহে আহি বেয়া পায় দুৱাৰখন যদি আমি খুলি দিওঁ সকলোৱে আহি আমাৰ খবৰ ল'ব সকলোৱে আমাৰ আহি ব্যৱস্থা ল'ব বিদ্যালয়ত ধুনীয়া ধুনীয়া বৃক্ষ ৰোপণ সেই বৃক্ষবিলাকৰ বোটানিকেল নাম এইবিলাক যদি আমি প্ৰাথমিক বিদ্যালয় পৰ্যায়তে ল'ৰা ছোৱালীক শিকাব পাৰোঁ আমাৰ শিক্ষা ব্যৱস্থাই কিমান ডাঙৰ প্ৰাণ পাব আজি প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীৰ হাতত মোবাইল আছে শিক্ষা বিভাগেও এই বছৰ আপোনালোকক টেবলেট দিব আমাৰ যিবিলাক আমি পোৰ্টেল খুলিছোঁ আজি আমাৰ ইমান ধুনীয়া ধুনীয়া ক্লাছ আমাৰ পোৰ্টেলবিলাকত আছে আপোনালোকে কেতিয়াবা ক্লাছ নকৰি বোলে আজি আমাৰ এই পোৰ্টেলত অহা ক্লাছটো তোমালোকে শুনা আৰু আপোনালোকে বহি থাকিলে ক্লাছটোৰ পিছত আমি ক'লো যে এতিয়া যিখিনি বুজি পোৱা নাই তোমালোকে মোক প্ৰশ্ন সোধা ইমান ধুনীয়া আমাৰ কোভিডৰ সময়ত আমি যিকেইটা এপ আৰম্ভ কৰিছিলোঁ আজিও আমি এপ মুকলি কৰি দিছোঁ এই এপবিলাক আমাৰ মোবাইলত ডাউনলোড হৈ থাকিব লাগে বিদ্যালয়ৰ কাৰণে যিটো আমি টেবলেট দিম তাত ডাউনলোড হৈ থাকিব লাগে আৰু এইবিলাক আমি ল'ৰা ছোৱালীক সময়ে সময়ে দেখুৱাব লাগে যাতে তেওঁলোকে বিবিধতা পায় টেকনলজি খুব ভাল পায় এতিয়া আপোনালোকে নিজৰ কথা অলপ চিন্তা কৰক শিৱসাগৰ জিলাক আমি গুণোৎসৱত A+ পুৰস্কাৰ দিলোঁ
শিৱসাগৰৰ শিক্ষকখিনিওতো হাত চাপৰি নবজালে ভাল কৰি, হয় নহয়? মাজুলীক আমি দ্বিতীয় পুৰস্কাৰ দিলো, মাজুলীৰ শিক্ষকখিনিও হাত চাপৰি নবজালে, কিন্তু যেতিয়া আমি মেচিনত টকাকেইটা পিটিক পাটাক গৈ থকা দেখিলো, চবে হাত চাপৰি বজোৱা আৰম্ভ কৰি দিলো। এইটো কি কয়? টেকনলজিৰ প্ৰতি দুৰ্বলতাক বুজায়। যদি মই এতিয়া তাতে ক'লেহেঁতেন যে এই মুহূৰ্তত আপোনালোকৰ বেংকৰ একাউণ্টত টকাখিনি গ'ল, কাৰো চকু নপৰিলহেঁতেন। কিন্তু যেতিয়া মই স্ক্ৰীনখনত দেখিছো টাপাৰ টুপুৰ কৰি আছে, আমাৰ মন্ত্ৰীসকলে আন সময়ত বহি আছে, কিন্তু টাপাৰ টুপাৰ কৰাৰ সময়ত থিয় হৈ আছে, ময়ো থিয় হৈ আছো, আপোনালোকেও থিয় হৈ আছে। আপোনালোকক পুৰস্কাৰ দিওঁতেও আপোনালোকে হাত চাপৰি বজোৱা নাই, কিন্তু সেইটোত হাত চাপৰি বজাইছে। তাৰ মানে টেকনলজিৰ প্ৰতি মানুহৰ দুৰ্বলতাটো এটা চিৰন্তন দুৰ্বলতা। এটা টেকনলজিৰ ব্যৱহাৰ যেতিয়া ক্লাছত আপোনালোকে যিমানে বুজাই নাথাকক কিয় মহাত্মা গান্ধীৰ জীৱনৰ বিষয়ে, ল'ৰা ছোৱালীয়ে কোনোবাই বুজিব, কোনোবাই শুনিব, কিন্তু গুগলত যেতিয়া মহাত্মা গান্ধীৰ ওপৰত থকা শ্বৰ্ট ফিল্ম এখন আপোনালোকে চিনেমা হিচাপে ক্লাছটোত দেখুৱাই দিব, আপোনালোকে দেখিব এজন ল'ৰা ছোৱালীয়েও নুশুনে, কোনেও নুশুৱে, চবেই চাই থাকিব। কিয় চাই থাকিব? কাৰণ টেকনলজিৰ প্ৰতি মানুহৰ সহজাত দুৰ্বলতা। আপোনালোকে যেতিয়া দেখিলে আমাৰ স্কুলত যেতিয়া আমি পঢ়িছিলো, আমাৰ শিক্ষকসকলে জলীয় বাষ্প বুজাবৰ কাৰণে কি কৰে, যে বাহিৰৰ পৰা আইচক্ৰীম এটা লৈ আছোন, আইচক্ৰীমটো ললো, গিলাচত থলো, বাহিৰত বাষ্প ওলালে, বোলে এইটো জলীয় বাষ্প। আমিও ঘৰত গৈ দুবাৰমান প্ৰেক্টিছ কৰো। এই যে মানুহৰ ইউৰেকা মুভমেণ্ট, যে কিবা এটা মই উদ্ভাৱন কৰিলো, কিবা এটা মই নতুন দেখিলো, এইবিলাকৰ প্ৰতি মানুহৰ বহুত দুৰ্বলতা থাকে। আৰু এটা কথা আপোনালোকে মনত পেলাব, স্কুলৰ চিলেবাছবিলাক সাধাৰণতে এটা সময়ত মনোটনাজ হৈ যায়। আপোনালোকে পঢ়ায়ো আমনি লাগে যে ৰাতিপুৱা এইবিলাকে পঢ়াওঁ, কিন্তু যদি আপোনালোক নিজেও পঢ়ি থাকে তেতিয়াহ'লে চিলেবাছটো মনোটনাজ হৈ নাযায়। কিয়? যোৱা যদি 1.5 বছৰ আগলৈকে আপোনালোকে পঢ়িছিলে যে অসমত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আজি আপোনালোকে নতুন এটা পাই গ'ল শিক্ষামন্ত্ৰী ৰনোজ পেগু। তাৰমানে প্ৰতিটো দিনতে চৰ্চা, জ্ঞান আৰু প্ৰজ্ঞাৰ বিকাশ হৈছে। আপোনালোকৰ নিজৰ লগত যেতিয়া পঢ়াৰ সম্বন্ধটো নোহোৱা হৈ যায়, তেতিয়া চিলেবাছখন মনোটনাজ হৈ যায়। যেতিয়া আমি নোবেল বঁটাৰ বিষয়ে পঢ়াম, স্কুলত থকা কিতাপত থকা নোবেল বঁটা বিজয়ী কেইজনৰ কথা পঢ়ালে মনোটনাজ লাগিব। ৰাতিপুৱা যদি মনত চিন্তা কৰি যাওঁ যে আজি মই নোবেল বঁটাৰ ওপৰত ল'ৰা ছোৱালীক বুজাম, অকণমান যদি গুগলত চাই লওঁ এই বছৰনো কোনে নোবেল বঁটা পালে, নামকেইটা উলিয়াই লওঁ, বোলে নহয় এই নামকেইটাতো পালো, কিয় পালে তাৰ অকণমান বুজি লওঁ। আপোনালোকে গৈ ক্লাছটোত দেখিব যে সেই নোবেল বঁটাৰ ক্লাছটোত আপোনালোকো মনোটনাজ হোৱা নাই আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলো মনোটনাজ হোৱা নাই, কাৰণ ইয়াত অকণমান হলেও কিবা এটা নতুন সংযোজিত হৈ আছে। আমাৰ চিলেবাছবিলাকত যি কিতাপত আছে তাৰ লগত যদি আপোনালোকে অলপ পঢ়া শুনা কৰি ৰাখে, তেতিয়াহ'লে আপোনালোকে দেখিব যে আপোনালোকৰ সেই দিনৰ চৰ্চাখিনিয়ে আন দিনতকৈ ক্লাছটো ইণ্টাৰেষ্টিং কৰি পেলাব। আজি নতুন ল'ৰা ছোৱালীয়ে দেখিব যে ইয়াত কিবা এটা নতুন আছে। এই নতুনখিনিক যেতিয়ালৈকে আমি বিচাৰি থাকিব পাৰিম, প্ৰযুক্তিৰ যেতিয়ালৈকে আমি ব্যৱহাৰ কৰি থাকিব পাৰিম, আমাৰ ক্লাছ ইণ্টাৰেষ্টিং হৈ থাকিব। ল'ৰা ছোৱালীয়ে প্ৰাইভেট স্কুলত যোৱাৰ কাৰণে অলপ সময় চিন্তা নকৰে। মই এতিয়া মোৰ নিজৰ স্বাৰ্থৰ এটা কথা কৈছো, আপোনালোক A+ পালে, নেক্সট আপোনালোকে কি পাব পাৰিব? অহা বছৰো A+ পাব পাৰিব, তাৰ পিছৰ বছৰো A+ পাব পাৰিব। মই আপোনালোকক এটা দায়িত্ব দিওঁ, অলপ দায়িত্বটো স্বাৰ্থপৰ ধৰণৰ, যে আপোনালোকৰ গাঁৱৰ কাষৰ 3 কিলোমিটাৰ দূৰত থকা প্ৰাইভেট স্কুলবিলাকত ষ্টুডেণ্ট আপোনালোকে নোহোৱা কৰি দিব পাৰিবনে নাই? পাৰিবনে নাই? এই কামটো মোক কৰি দিব লাগে, ঠিক আছে? বাবা হাত দাঙিছে, একদম হৈ যাব না? আপোনালোকে এটা যত্ন কৰক যে কাষৰ প্ৰাইভেট স্কুল কেইখনত কি আছে, তাতে কিয় ল'ৰা ছোৱালী গৈ আছে, অকণমান ৰিচাৰ্চ কৰক। কৰি পেলাই নিজৰ স্কুল কেইখন তেনেকে আপোনালোকে
সজাবৰ কাৰণে যত্ন কৰক আপোনালোকে এক ষ্টেপ আগুৱাই গ'ল বেলেগ স্কুলতকৈ এই যে 4841খন স্কুল আমি অলপ বেলেগতকৈ আগুৱাই গ'লো বেলেগ আমি আৰু আন সকলোকো চেষ্টা কৰিম অহাবাৰ A+ কৰাৰ কাৰণে নেক্সট ইয়াৰ আপোনালোকৰ কম্পিটিশন হ'ব লাগে গুণোৎসৱতো A পালেই এতিয়া আপোনালোকে যি 25000 টকা পাইছে প্ৰথম কালি আপোনালোকে গৈ পেলাই ধুনীয়া সাইনবোৰ্ডখন ধৰক মই স্কুল মোৰ স্কুলখনৰ নাম কৈছো নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয় সাইনবোৰ্ডখন আছে কালি গৈ সাইনবোৰ্ডখন ধুনীয়া কৰি দিব নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয় উইদিন ব্ৰেকেট গুণোৎসৱত A+ গ্ৰেড প্ৰাপ্ত বুজি পালেনে পুৰণা সাইনবোৰ্ডখন কালি 25000 টকাৰ খৰচৰ প্ৰথম কাম এইটো কাৰণ এতিয়া আপোনালোক MA হৈ থকা নাই আজি আপোনালোক ডক্টৰেট ডিগ্ৰী পাই গ'ল হয় নে নহয় গতিকে মই যেনেকৈ নামৰ আগত শ্ৰী লিখিছিলো এতিয়া ডক্টৰেট লিখো কালিৰ পৰা আপোনালোকে নিজৰ স্কুলখনৰ সাইনবোৰ্ডখন বদলাই দি লিখিব যে গুণোৎসৱত 2022 চনৰ গুণোৎসৱত A গ্ৰেড প্ৰাপ্ত দুজন ষ্টুডেন্ট এক্সট্ৰা আহিয়ে যাব অহা বছৰ আহিবনে নাই নিজৰ ঢোলটো পিটিব লাগিব যে আমি বেলেগতকৈ ভাল কৰিছো হয় নে নহয় আৰু এই 25000 টকাও কেনেকৈ খৰচ কৰিব লাগে আমি আপোনালোকক কোৱা নাই কিন্তু আপোনালোকে স্কুলত অকনমান খোৱা পানী কৰি দিয়ক কাষৰ LP স্কুলখন গৈ চাই আহক প্ৰাইভেটখনত কি আছে বোলে তাত এজন মিউজিকৰ টিচাৰ আছে ঠিক আছে আপোনালোকেও গৈ কথা পাতক গাঁৱৰ কাষৰ ভাল ছোৱালী এজনীক যে বাবা তুমি মোৰ স্কুলত আহিবা মই তোমাক মোৰ ফাণ্ডৰ প্ৰায় 200 টকা দিম কিন্তু মাহত 4 দিন আহি মোৰ ল'ৰা ছোৱালীখিনিক তুমি গান অলপ শিকাই দিবা কোনোটো আপত্তি নাই আপত্তি আছে জানো একে সৰুতে হৈ গ'ল বোলে গাঁৱৰ কাষৰ ল'ৰা এটা খুব ফুটবল খেলে বোলে মোৰ ল'ৰা ছোৱালীকেইটাকো তুমি অলপ শনিবাৰে আহি ফুটবল খেলাই দিবা বোলে অমুকৰ ঘৰৰ মধুৰিয়ামৰ পুলিজোপা খুব ভাল খুব ধুনীয়া মধুৰিয়াম বোলে তাৰে খছ এটা আনি পেলাই মোৰ স্কুলত মই ৰুই দিওঁচোন ল'ৰা ছোৱালীয়ে মোৰ তাতে মধুৰিয়াম খাব বেলেগৰ ঘৰত খোৱাকৈ এই টকাখিনিৰ আমি অকনমান এনেকে উচিত ব্যৱহাৰ কৰো কেনেকে ব্যৱহাৰ কৰিব লাগে আমি কোৱা নাই যাতে আমাৰ স্কুলখন বেলেগতকৈ অলপ বেলেগ হয় অহা বছৰো যিবিলাকে গুণোৎসৱত আজিৰ A+ পোৱাবিলাকে যদি অহাবাৰ A+ পায় তেতিয়ালে আমি তেওঁলোকক 50000 টকা কৈ দিম এইবাৰ 25000 দিছো দুবাৰ পালে 50000 টকা দিম টকাটো কি আৰু আপোনালোকে স্কুল কেখন ডেভেলপ কৰক বেলেগতকৈ স্কুল কেখন ডেভেলপ কৰক যাতে এটা সময়ত আমি আপোনালোকৰ স্কুল কেখনক মডেল স্কুললৈকে আমি আগবঢ়াই লৈ গৈ থাকিব পাৰো শিক্ষকৰ অভাৱ আছে লাহেকৈ আপোনালোকৰ এই 4000 স্কুল যেতিয়া দুটা বছৰ আপোনালোকে একেলগে গুণোৎসৱ পাব A+ পাব লাহেকৈ আমি আপোনালোকৰ স্কুল কেখন এনালাইসিস কৰিম যে এই স্কুলখনত এজনকৈ আৰু আমি শিক্ষক দিয়াৰ ব্যৱস্থা কৰো ঠিক আছে আৰু কোনোবা যদি পতি হাজবেণ্ড আছে ওয়াইফ দূৰত আছে ওয়াইফ গৰাকীকো লৈ আহিব আপোনালোকৰ স্কুলত মোৰ কোনো অসুবিধা নাই দূৰত থাকিলে লৈ আহিব ধুবুৰী নগাঁৱত থাকিলে লৈ আহিব মোৰ কোনো অসুবিধা নাই এইবাৰ এটো সুবিধা নিদিও ট্ৰান্সফাৰৰ পোৰ্টেলটো চলি আছে অহা বছৰ আপোনালোকক মই এটো সুবিধা দিম যে এই 4000 খন স্কুলে যদি দ্বিতীয়বাৰো আপোনালোকে গুণোৎসৱত A পায় আপোনালোকৰ শিক্ষক আৰু আপোনালোকৰ পছন্দৰ মতে এজন শিক্ষক আনা আমি আপোনালোকক কৈ দিম যে আপোনালোকে যতে আছে আপোনালোকে আনক খালি আনাৰ আগতে শিক্ষকজনৰ লগত কন্টেক্ট কৰি লৈ আহিব যে আমাৰ স্কুলখন কিন্তু সবচে ভাল হ'ব লাগিব মই আৰু আজি এটা কথা এটা সৰু কৰি ঘোষণা কৰি দিছো মই 17 চনতো কৈছিলো কিন্তু কোভিডৰ কাৰণে মই কৰিব নোৱাৰিলো যি কেখন বিদ্যালয়ে গুণোৎসৱত দুটা বছৰ A+ কৰি পাই থাকে সেই স্কুলত যদি সৰ্বশিক্ষাত কোনোবা ষ্টেট পুল বা কন্ট্ৰাকচুৱেল টিচাৰ আছে তেওঁলোকক আমি ডাইৰেক্ট ৰেগুলাৰাইজ কৰি দিম হ'ব দুবছৰ হ'ব লাগিব আৰু এনেও মোৰ কিবা কিবি ইচ্ছা আছে সবক কৰা কিন্তু আপোনালোকক আগত কৰি দিম যে এইখিনি স্কুলত A+ দুবছৰ একেলগে পালে সেইকাৰণে এইবাৰ যিখিনি A+ পালে ইহঁতক ট্ৰান্সফাৰ পৰা যাব হাক দিব যে বেছি লাগি থাকিলে নেক্সট স্কুলখন গলেতো এইটো ৰেকৰ্ড নাপাব
এইবাৰো যেতিয়া A+ পালে, অহাবাৰো A+ পালে, তেতিয়া সেই টিচাৰ কেইজনক আজি মই ৰাজহুৱা কৰি কৈ দিছো যে এক দিনত ৰেগুলাৰাইজেশ্যন হ'ব। এটা আজিয়ে মই কৈ থৈ দিছো। আৰু এই বছৰ গুণোৎসৱটো আহিয়ে গ'ল, কেতিয়া ডিচেম্বৰ নহয় জানো ৰণুজা? জানুৱাৰীত আহিয়ে গ'ল। বিহু ৰেগুলাৰাইজেশ্যনৰ কাগজ লৈ বিহু খাব পাৰিব, হয়নে নহয়? গতিকে আপোনালোকে খুব ধুনীয়াকৈ এই স্কুলখিনিক জানুৱাৰীৰ কাৰণে একেবাৰে সাজু কৰি ৰাখক। দুবাৰ A+ পাব লাগে। আৰু মনত এটা প্ৰতিজ্ঞা লৈ যাওক যে কাষৰ প্ৰাইভেট স্কুল কেইখনক আমি কম্পিটিশ্যন দিম। এইবাৰ আপোনালোকৰ তাত যেতিয়া গুণোৎসৱ যাব, মই গুণোৎসৱৰ ইনভিজিলেটৰ কেইজনক কম যে কাষত আশে পাশে কি প্ৰাইভেট স্কুল আছে অলপ চাই আহিবি, যাতে তৃতীয় বছৰ আমি সেই প্ৰাইভেট স্কুলখিনিত অলপ হ'লেও দুজন হ'লেও ষ্টুডেণ্ট কমিছে নে নাই, গভৰ্ণমেণ্ট স্কুলত দুজন হ'লেও স্কুল বাঢ়িছে নে নাই, আমি যাতে অকণমান চাব পাৰোঁ। এটা নিৰ্দেশ নহয়, ডাইৰেকশ্যনো নহয়, এটা অনুৰোধ। কিন্তু এই অনুৰোধটো কৰাৰ আগতে মোৰ মনত অলপমান নিজৰো মই ভাল পোৱা নাই, কাৰণ ইয়াত মোৰো অলপ প্ৰব্লেম আছে। তথাপিতো আপোনালোকৰ ল'ৰা ছোৱালী যদি অসমীয়া মিডিয়ামত পঢ়ি আছে, ইংৰাজী মিডিয়ামত পঢ়া নাই, তেতিয়াহ'লে লাহেকৈ নিজৰ স্কুলখনত লৈ অহাৰ চেষ্টা কৰিব। যদি ইংৰাজী মিডিয়ামত আছে, মই জোৰ নিদিওঁ, কাকো মিডিয়াম টিডিয়াম চেঞ্জ কৰিবৰ কাৰণে মই পৰামৰ্শ নিদিওঁ। নিজৰ ল'ৰা ছোৱালীজন স্কুলত থাকিলে পঢ়াবৰ কাৰণে মনটো আৰু ভাল লাগিব। এই লাহে কৰি, মই আজিয়ে বৈপ্লৱিক কৰিব কোৱা নাই, লাহে কৰি আমি অসমৰ শিক্ষক সমাজক প্ৰেৰণা দিব লাগিব যে তোমালোকে নিজৰ ল'ৰা ছোৱালীখিনিক নিজৰ স্কুলখনতে যদি ৰখা আৰম্ভ কৰা, নিজে নিজে এডুকেশ্যনটো বহুতখিনি আগবাঢ়ি যাব। কাৰণ দেউতা মাৰ শক্তি, শিক্ষক শিক্ষয়িত্ৰীৰ শক্তি দুইটাই যেতিয়া লাগি যাব, আদিগুৰু বিদ্যাগুৰু দুইটা এক জেগাত সোমাই যাব, তেতিয়া স্কুলে ভাল কৰিবই, হয়নে নহয়? গতিকে আজিয়ে মই কোৱা কোনো এইটো নিৰ্দেশো নহয়, এটা মাত্ৰ আপোনালোকক মই এটা হায়াৰ গ'ল এটা দিলোঁ যে এই গ'লটো আমি কেতিয়াবালৈকে কৰিব পাৰিম নেকি। যদি 10-5 জনেও কৰোঁ, লাহে লাহে আমাৰ সমাজত এনেকুৱা এজনে ফটোষ্টেট খুলিলে চবেই ফটোষ্টেট খুলিলে, হয়নে নহয়? গতিকে এজন দুজনে ব্যতিক্ৰম হ'ব আৰম্ভ কৰিলে সকলো ব্যতিক্ৰম হ'ব আৰম্ভ কৰিব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমাৰ নিপুণ অসম মিছন আৰম্ভ হৈছে। এই মিছনটোৰ জৰিয়তে আমি ল'ৰা ছোৱালীক খুব ফাষ্ট লাৰ্ণিং কৰাব পাৰোঁ। যিবিলাক কনচেপ্ট বুজি নাপায়, কথা আমাৰ লিখা কথা যিবিলাক বহুত আমাৰ সমস্যা আছে, ইয়াৰ ওপৰত আমাৰ যিখিনি ষ্টাডি মেটেৰিয়েল সেইখিনিও আমি আপোনালোকলৈকে পঠাম। নিপুণ অসম যিটো আমি কাম হাতত লৈছোঁ, এই কামটোক অকণমান আপোনালোকে চিৰিয়াছলি কৰাৰ কাৰণে আৰম্ভ কৰক, তেতিয়া আমাৰ ল'ৰা ছোৱালীখিনি বহুত। আজি আমাৰ অসম চৰকাৰৰ হৈ আমি আপোনালোকক অভিনন্দন জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। এই জ্ঞান আৰু বিদ্যালয়ৰ মন্দিৰ, যাক জ্ঞান আৰু প্ৰজ্ঞাৰ মন্দিৰ আপোনালোকৰ সাধনাৰ ফলত নিৰ্মাণ হৈছে, তাক আপোনালোকে তলত পৰিব নিদিব। ইয়াক যিমান পাৰে ওপৰত লৈ যাওক, তলত পৰিব নিদিব, যাতে কালি পৰহি আপোনালোকৰ স্কুলত গুণোৎসৱ যোৱাৰ প্ৰয়োজনে নাই, যে এনি ডে এনি টাইম আহক, আমি সদায় ৰেডি। এই ধৰণৰ পৰিৱেশ এটা আমি নিৰ্মাণ কৰিব লাগিব। আমাৰ ইয়াত ডক্টৰ বিজয়া চৌধুৰী আৰু ওম প্ৰকাশ আছে। মই অনুৰোধ কৰিম যে এই 4441খন স্কুলৰ বাবে এটা গুণোৎসৱত যাওঁতেও বা তেওঁলোকৰ অভাৱ অভিযোগ তেওঁলোকে ক'ব পৰা এটা গুণোৎসৱ A+ পোৱা স্কুলখিনিৰ কাৰণে এটা বেলেগ কৰি পৰ্টেল এটা আৰম্ভ কৰক, যাতে তেওঁলোকৰ কথাখিনি তেওঁলোকে ক'ব পাৰে আৰু আমিও তেওঁলোকক যিমান পাৰোঁ তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰি দিব পাৰোঁ। শিক্ষা বিভাগক মই এটা আহ্বান জনাম, লাহে লাহে আমাৰ পাঠ্যক্ৰমবিলাকত এটা পৰিৱৰ্তন কৰিব লাগে। কেনেকুৱা যে আজি আমাৰ অসমীয়া মাধ্যমৰ প্ৰতিখন বিদ্যালয়ত প্ৰত্যেক বিজ্ঞান আৰু অংকৰ কিতাপত ইংৰাজী প্ৰতিশব্দৰ ব্যৱহাৰেৰেহে এইবাৰ আমাৰ টেক্সট বুকখন উলিয়াব লাগে। অকল ইংৰাজী প্ৰতিশব্দ নহয়, কৰবাত হিন্দীৰ প্ৰতিশব্দটো আমি ব্যৱহাৰ কৰিব লাগে। কাৰণ আমাৰ ল'ৰা ছোৱালীক অকল আমি শদিয়াৰ পৰা ধুবুৰীত নহয়, মাধ্যম আমাৰ
য'ত যেনেকৈ আমি দুখন কিতাপ বিজ্ঞান অংক আমি পঢ়াব খুজিছোঁ ইংৰাজীত, সি এটা বেলেগ এটা প্ৰয়াস। কিন্তু অসমীয়া মাধ্যম বঙালী মাধ্যমৰ কিতাপতো আমি লাহেকৈ টেক্সট বুকবিলাকত ইংৰাজী প্ৰতিশব্দবিলাক ব্যৱহাৰ কৰি যাব লাগে, যাতে আমাৰ ল'ৰা ছোৱালীয়ে যি সময়তে নেকি বহল পৃথিৱীলৈকে যাব লাগে তেওঁলোকে যাতে কষ্ট নাপায়। স্পোকেন হিন্দী আমাৰ বাবে খুব প্ৰয়োজনীয়। সেইকাৰণে আমাৰ কিতাপত অসমীয়া প্ৰতিশব্দ হিন্দীটো আমি ব্যৱহাৰ কৰা আমি জানিব লাগে। অন্ততঃ দুই এটা পাঠ্যক্ৰমত আমি অসমীয়া আৰু ইংৰাজী প্ৰতিশব্দ ব্যৱহাৰ কৰিলোঁ, দুই এটা পাঠ্যক্ৰমত আমি অসমীয়া আৰু হিন্দী ব্যৱহাৰ কৰিলোঁ। আমাৰ ল'ৰা ছোৱালীৰ জ্ঞান বহু পৰিমাণে বাঢ়ি যাব। মিডিয়াম অসমীয়াই থাকিব, কিন্তু অন্ততঃ আমি যেতিয়া ল'ৰা ছোৱালীক গণিত বুলি শিকাম, গণিতৰ পুথি উইদিন ব্ৰেকেট মেথামেটিক্স লিখা থাকিলে ল'ৰা ছোৱালী বহুত আগবাঢ়ি যাব পাৰিব। লগত যিবিলাক জাগাত বিজ্ঞানৰ কিতাপত গছ জন্তুৰ নাম আছে, তাৰ লগত তাৰ বোটানী আৰু জিঅ'লজিকেল নামটো উইদিন ব্ৰেকেট দিয়াৰ বাবে আমি আৰম্ভ কৰিব লাগে। তেতিয়াহ'লে ল'ৰা ছোৱালীৰ এটা নতুন, আজি আমি মানুহ লিখি আছোঁ, কৰবাত লিখি দিয়ক হিমোচিপিয়ানছ বুলি, ই মানুহৰ জ্ঞান বহু পৰিমাণে কিতাপখন বহুত ইণ্টাৰেষ্টিং কৰি তুলিব। সেইবাবে মই আমাৰ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টক আহ্বান জনাম যে আমাৰ টেক্সট বুকখিনি এটা ট্ৰেন্সফৰ্মেশ্যনৰ মাজেদি লৈ যাব লাগে। মেক্সিমাম অসমীয়াত আমি ব্যৱহাৰ কৰা শব্দৰ লগত বিজ্ঞানৰ প্ৰতিশব্দবিলাকো আমি ব্যৱহাৰ কৰিব লাগে বিজ্ঞানৰ পাঠ্যপুথিত। ছ'চিয়েল মাধ্যম বা আন যিবিলাক টেক্সট বুক আছে তাৰ লগত ইংৰাজী আৰু হিন্দীৰ প্ৰতিশব্দবিলাকো উল্লেখ কৰি থ'ব লাগে, যাতে আমাৰ ল'ৰা ছোৱালীয়ে ভাবিব বাধ্য হয় যে কাষৰ ইংৰাজী স্কুলখনতকৈ মই বেছি ভাল শিক্ষা আমাৰ স্কুলখনত লাভ কৰিব পাৰোঁ। মই আৰু এটা আপোনালোকক ব্যক্তিগত অনুৰোধ কৰিম, দুটা বস্তুত কম্প্ৰমাইজ নকৰিব। খুব মনটো বেয়া লাগে যেতিয়া মই অভিযোগ শুনো যে স্কুল ইউনিফৰ্মত বোলে কোনোবা শিক্ষক শিক্ষয়িত্ৰীয়ে ভালকৈ স্কুলৰ ইউনিফৰ্মটো দিয়া নাই। অকণমান আপোনালোকে নজৰ দিব যে অন্ততঃ আপোনালোকৰ স্কুলকেইখনৰ যাতে ইউনিফৰ্মৰ কোৱালিটিটো খুব ভাল হয়। ইউনিফৰ্মৰ পইচা আপোনালোকৰ তাতে ইতিমধ্যে আছেই, কিবা এটা ইনষ্ট্ৰাকশ্যন দিয়া কথা আছিল, দিলে নে নাই মই ক'ব নোৱাৰোঁ, বা নাই দিয়া যদিও দি দিব। এইবাৰ আপোনালোকে ইউনিফৰ্মখিনি অকণমান কোৱালিটিটো মেইনটেইন কৰাৰ কাৰণে উইদিন ডেট মানি আপোনালোকে অলপ কোৱালিটিটো মেইনটেইন কৰাৰ কাৰণে চেষ্টা কৰক, যাতে গুণোৎসৱ A+ বুলি চাইনবোৰ্ডত লিখা স্কুলত সোমালেই মানুহে যাতে অলপ বেলেগ ভাবিব আৰম্ভ কৰে যে ইয়াত ইউনিফৰ্মযোৰো বেলেগ, মিড ডে মিলৰ কোৱালিটিটো অলপমান ইম্প্ৰুভ কৰি লওক, যাতে আপোনালোকৰ স্কুলকেইখনত গ'লেই বেলেগ স্কুলতকৈ আমি যাতে অলপ হ'লেও কিবা পৰিৱৰ্তিত ব্যৱস্থা এটা দেখা পাম। পাৰিম নে নোৱাৰিম? বৰ ঢিলা কৰি কৈছে। প্ৰব্লেম আছে নেকি ইউনিফৰ্মত? পাৰিম? পিছৰ ফালে পাৰিম নে নাই? পাৰিম? মই ক'ৰবাত গ'লে আপোনালোকৰ স্কুলবিলাকত যাম, খালি ইউনিফৰ্মটো চাম আৰু মিড ডে মিলটো চাম। যিমান পাৰে ভালকৈ কৰিব, হ'ব? মই এইকেইটাই আপোনালোকক ক'লো, আৰু আপোনালোকক আজি এটা কাকোতো আমি মৰম কৰি মাতা নাই, এচিভমেণ্টৰ কাৰণে মাতিছোঁ, কৃতিত্বৰ কাৰণে মাতিছোঁ। এইটো এটা বহুত ডাঙৰ কথা। জীৱনত এনেই ঘৰত কাৰোবাৰ ঘৰত চাহ খাব গ'লো, ভাত খাব গ'লো, বেলেগ কথা, কিন্তু মই কিবা এটা পোৱাৰ কাৰণে মোক মাতিছে। আমাৰ ই ব্যক্তিগত সফলতা আৰু আপোনালোকৰ সমগ্ৰ শিক্ষানুষ্ঠানখন আজিৰ দিনত এটা নতুন সফলতাৰ এটা প্ৰেৰণাৰে এটা নতুন মন্ত্ৰৰে আজি আপোনালোক দীক্ষিত হ'ল। বিদ্যালয়লৈকে ঘূৰি যাওক, বিদ্যালয়খন জ্ঞান আৰু প্ৰজ্ঞাৰ মন্দিৰ হিচাপে নিৰ্মাণ কৰক, যাতে আমি বহুত মানৱ সম্পদ এই বিদ্যালয়সমূহৰ পৰা নিৰ্মাণ কৰিব পাৰোঁ। আজিৰ সুশাসন দিৱসত এই কথাখিনি আমি মনত ৰাখিম। পুনৰবাৰ আপোনালোকৰ ব্যক্তিগত কীৰ্তি সফলতা, আপোনালোকৰ সতীৰ্থ শিক্ষকসকলৰ কীৰ্তি আৰু সফলতাৰ বাবে আপোনালোকক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আপোনাৰ সুচিন্তিত
গুণোৎসৱে অসমৰ শিক্ষক, শিক্ষাৰ্থী আৰু সামগ্ৰিকভাৱে বিদ্যালয়ৰ